নমস্কাৰ বন্ধুসকল, মই ৰংমন। আজি বেলেগ কথা এষাৰ ক'বলৈ আপোনালোকৰ মাজলৈ ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মানে কি, ময়ো মোবাইলতে চাইছিলোঁ, ইউটিউবত চাইছিলোঁ। মোৰ খুব মাজতে এইটো যিটো বেক পেইন এইটো হৈছিলে, মোবাইলত চাইছিলোঁ। মই বহুতখিনি মানে এতিয়া ভাল পাইছোঁ। যিটো আমাৰ হনুমান দণ্ড বুলি কয় হিন্দীত, বা হনুমান পোচাপ বুলি কয়, সেইটো দেখাইছোঁ। আপোনালোকে অকণমান চাওক। মানে এইটো বস্তু যিটো এইটো কৰিব সাধাৰণতে মই কৰা আৰু যিটোত মানে মই আৰাম পাইছোঁ এইটো কৰিব। এইটো যাব, এই বস্তুটো মানে মই যিখিনি আৰাম পাইছোঁ আচলতে সেইটোৱে দেখাইছোঁ। বিশেষ অভিজ্ঞ নহয়, যিহেতু মই মানে অলপ বহুতখিনি ৰিলিফ পাইছোঁ, সেইটো কাৰণে দেখাইছোঁ। কৰিব লাষ্টত এইটো হনুমান পোচাপ। এইটো অলপ এইটো মানে যিটো কঁকালটো দেখাবা, যিটো ফিট হৈ যায়, এইটো আপোনালোকে যিমান পাৰে, মই সদায় ৰাতিপুৱা প্ৰায় 15 বা 20 বাৰ মানে এইটো কৰোঁ। আৰু যিটো এনেকৈ কৰিলে আপোনাৰ যিটো বেক পেইন, যিমান আপোনালোকে সকলোৱে ৰাতিপুৱা প্ৰেক্টিছটো কৰিব, খুব ভাল। নিজৰ স্বাস্থ্যটো ভালে ৰাখিলে জীৱনটোও ভালে থাকে। তো সকলোৱে নিজৰ স্বাস্থ্যটোৰ প্ৰতি গুৰুত্ব দিব। মই যিমান পাৰোঁ ৰাতিপুৱা নিজক সময় দিওঁ। সকলোৱে নিজকে বেছি নহয়, এঘণ্টাকৈ সময় দিয়ক আৰু জীৱনটো সুস্বাস্থ্য কৰি থওক। প্ৰেক্টিছ কৰিলে বহুতখিনি বেমাৰ আজাৰৰ পৰা নিৰাময় পাব পাৰি, আৰু বিভিন্ন ধৰণৰ আছে। তো আপোনালোকে সকলোৱে যিমান পাৰে প্ৰেক্টিছ কৰিব। সকলোৱে নিজক, আমি এই পৃথিৱীখনত, ব্যস্ততাৰ পৃথিৱীখনত কিমান যে সময় নষ্ট কৰোঁ নিজৰ জীৱনটোক লৈ। তো সেইবাবে অকণমান নিজক দিয়ক সময়কণ আৰু জীৱনটো সুন্দৰ কৰি তোলক। মই ইমান অভিজ্ঞ নহয়, মানে কি, মই ইউটিউবত চাইছিলোঁ আৰু নিজেই কৰি চালোঁ। মোৰ মাজতে কঁকালৰ বিষটো হৈ আছিলে, বহুতখিনি আৰাম পালোঁ। সেইবাবে ভাবিলোঁ বিষখিনি নাইকিয়া হ'ল, বহুতখিনি প্ৰায় 80% বিষ নাইকিয়া হ'ল। সেইবাবে আপোনালোকলৈও ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কেনেকুৱা পালে জনাবচোন। আৰু আপোনালোকেও অনুৰোধ কৰিম, যিসকলৰ বেক পেইন হৈ থাকে, আপোনালোকে এইটো এক্সাৰচাইজটো ৰাতিপুৱা কৰিব। থেংক ইউ। যদি ভাল লাগে এটা লাইক কৰিব।